বিশেষজ্ঞৰ দলটোত আছে ডক্টৰ অভিজিৎ গগৈ, ৰূপম লাচিত। মিঠালী নামৰ দ্ৰব্য মিহলি হোৱাৰ সন্দেহ কৰিছে দলটোৱে। পৰৱৰ্তী 24 ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বিশেষজ্ঞৰ দলটোৱে। দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে, বৰহুলা আৰক্ষীৰ পৰা বিষাক্ত সেয়া চুলাই সংগ্ৰহ কৰিছে বিশেষজ্ঞৰ দলটোৱে। মিঠালী নামৰ দ্ৰব্য মিহলি হৈ থকাৰ সন্দেহ কৰিছে দলটোৱে। পৰৱৰ্তী 24 ঘণ্টাৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব দলটোৱে। আৰু তিতাবৰত উপস্থিত হয়গৈ ফৰেন্সিক বিশেষজ্ঞৰ দল। তেওঁলোকে বৰহুলা আৰক্ষীৰ পৰা বিষাক্ত চুলাইৰ নমুনা সংগ্ৰহ কৰিছে আৰু সেই বিষাক্ত চুলাইত মিঠালীন মিহলি হৈ থকাৰ সন্দেহ কৰিছে দলটোৱে। খুব লাৰ্জ স্কেলত হৈছে, কাৰণ ইমান মানুহ ইয়াতে যদি ৰিচাৰ্জ হৈছে যথেষ্ট লাৰ্জ স্কেলত হৈছে। এনে একজেক্টলি এইটো মহকটো আমি ক'ব নোৱাৰিম যে তাত একজেক্টলি কি আছে। সেইকাৰণে আমি চেম্পলবিলাক অলপ কালেক্ট কৰিছোঁ। চেম্পলবিলাক কালেক্ট কৰি সম্পূৰ্ণ টেষ্টখিনি কৰাৰ পাছতে আমি ক'ব পাৰিম একজেক্টলি তাত কি বস্তু। সংকেত মানে যদি মিথানল ইয়াত আছে, মানে মিথানলৰ ভিতৰত মানে ডিষ্টিংগুইছ কৰিবলৈ খুব দিগদাৰ, পাৰ্থক্যটো উলিয়াবলৈ খুব দিগদাৰ। সেইকাৰণে ইয়াক অকল ইনষ্ট্ৰুমেণ্টৰ থ্ৰুদিহে আমি গম পাম। সেইকাৰণে অকণমান সময়ৰ প্ৰয়োজন। পৰীক্ষাৰ পাছতে কেইজন আহিছে? আমি নতুন 2জন আহিছোঁ, নতুন 4জন আহিছোঁ। এইটো গোটেইটো লাৰ্জ স্কেলত হৈছে। এইটো মষ্ট প্ৰবেবলি ইয়াত মিথানল জাতীয় বস্তুৱে থাকিব লাগে আমাৰ অভিজ্ঞতা মতে। আৰু সেই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। ৰাজ্যজুৰি এতিয়া চুলাই মদৰ বিৰুদ্ধে অব্যাহত আছে অভিযান আৰু সজাগতা সভাও বিভিন্ন স্থানত পতা পৰিলক্ষিত হৈছে। তাৰ মাজতে বিশেষজ্ঞৰ দলটো গৈ তিতাবৰত উপস্থিত হয়। তেওঁলোকে বৰহুলা আৰক্ষীৰ পৰা বিষাক্ত চুলাই সংগ্ৰহ কৰিছে আৰু প্ৰাথমিক পৰ্যায়ত তেওঁলোকে সন্দেহ কৰিছে মিঠালীন ব্যৱহৃত হৈছে সেই বিষাক্ত চুলাই। আৰু পৰৱৰ্তী 24 ঘণ্টাৰ পিছতে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰিছে। আৰু ৰাজ্যত এতিয়া সৰ্ববৃহৎ সুৰা ট্ৰেজেডিত এই পৰ্যন্ত মৃত্যু হৈছে 155 জনকৈ লোকৰ। আৰু ক্ষণে ক্ষণে বাঢ়িছে মৃতকৰ সংখ্যা। চিকিৎসালয়ৰ চৌহদত মাথো কান্দোনৰ ৰোল শেষ শুনিবলৈ পোৱা গৈছে। গোলাঘাট জিলাত মৃত্যুৰ সংখ্যা সৰ্বাধিক। যোৰহাটৰ তিতাবৰ বৰহুলাতো মৃত্যু হৈছে বহুকেইজন ব্যক্তিৰ। গোলাঘাট অসামৰিক চিকিৎসালয়ত দুদিনত মৃত্যু হৈছে। শেহতীয়া খবৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ। 63গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে। আমি